ভাৰত চীন বিতৰ্ক কেতিয়াৰ পৰা চলি আছে? অতীতত কি এনেকুৱা হৈছিল যাৰ বাবে চীন আৰু ভাৰতৰ মাজত শত্ৰুতা স্থাপিত হৈ গ'ল? বা অতীতৰ কি এনেকুৱা কাৰণ যাৰ বাবে চীনে ভাৰতক বেয়া পায়? গতিকে আজি ভিডিঅ'টোত মই গোটেইখিনি কথা সামৰিবলৈ চেষ্টা কৰিম, যাৰ বাবে চীন দেশ আৰু ভাৰত আজি মহাশত্ৰু। আমি সকলোৱে জানো 1947 1947 চনত ভাৰত স্বাধীন হৈছিল আৰু তাৰ ঠিক 2 বছৰ পিছত চাইনাত চলি থকা গৃহযুদ্ধৰ সাম কাটিছিল। চাইনাৰ কমিউনিষ্টসকলৰ মাজত আৰু নেশ্যনেলিষ্টসকলৰ মাজত সেই সময়ত গৃহযুদ্ধ চলি আছিল আৰু 1949 চনত চাইনাৰ যিবোৰ কমিউনিষ্ট আছিল তেওঁলোকে জয়লাভ কৰে আৰু যিবিলাক নেশ্যনেলিষ্ট আছিল তেওঁলোকে পৰাজয় বৰণ কৰি এখন বেলেগ দেশ স্থাপন কৰে, যাক আমি আজি টাইৱান বা চাইনিজ টাইপে বুলি জানো। আৰু জয়ী হোৱা দলটোৱে পিপলছ ৰিপাব্লিক অফ চাইনা নাম লৈ পেলাই দেশখন শাসন কৰিব আৰম্ভ কৰে। আচলতে আমি চাইনা বুলি কওঁ, আচলতে আচল নামটো হ'ল পিপলছ ৰিপাব্লিক অফ চাইনা। কিন্তু সেই সময়ত চীন দেশ এখন সাম্যবাদী দেশ হোৱাৰ বাবে ৰাষ্ট্ৰসংঘৰ দেশবোৰে চাইনাক বেয়া পাইছিল আৰু সেই সময়তে ভাৰতে চাইনাক ছাপোৰ্ট কৰিছিল, ভাৰতে চাইনাক সমৰ্থন কৰিছিল। ভাৰতে সেই সময়ত ভেটো নামৰ এটা পাৱাৰ পাইছিল, কিন্তু সেই সময়ত জৱাহৰলাল নেহৰুৱে কৈছিল আমি যিহেতু এখন নন এলাইন্ড কাণ্ট্ৰি, গতিকে আমাক এইটো নালাগে, এইটো চাইনাক দি দিয়ক। আৰু সেই সময়ত ভেটোৰ দৰে শক্তি এটা ভাৰতে চাইনাক দি দিছিল আৰু এইটোৱে চাগে জৱাহৰলাল নেহৰুৰ ডাঙৰ ভুলবোৰৰ ভিতৰত এটা ডাঙৰ ভুল আছিল। মানে এছিয়াৰ ভিতৰত এখন দেশে পাব লগা আছিল আৰু সেইটো চাইনাই পাই গ'ল। আৰু আজাদীৰ পিছৰ বছৰে 1950 চনত তেওঁলোকে টিবেটত আক্ৰমণ কৰি দিয়ে। টিবেট এখন ছেমি অট'নমাছ কাণ্ট্ৰি, মানে অৰ্ধস্বতন্ত্ৰ দেশ। তেওঁলোকৰ নিজৰ চৰকাৰ আছে, তেওঁলোকৰ ধৰ্মগুৰুৰ নাম দালাই লামা। কিন্তু সেই সময়লৈকে টিবেটে সম্পূৰ্ণ স্বতন্ত্ৰ লাভ কৰা নাছিল। আৰু সেইটোৱে সময় যিটো সময়ত চীন দেশে টিবেটৰ ওপৰত আক্ৰমণ কৰি টিবেটখন নিজৰ নামত কৰি ল'লে। চীনে কোৱা মতে ইতিহাসত কোনোবা চীনা শাসকৰ তলতে টিবেটখন আছিল, মানে ইতিহাসত কোনোবা আগতে চীনৰ আণ্ডাৰতে আছিল টিবেটখন তেওঁলোকে কোৱা মতে। আৰু সেইমতে তেওঁলোকৰ টিবেটৰ ওপৰত অধিকাৰ আছে আৰু সেয়েহে তেওঁলোকে টিবেটৰ ওপৰত আক্ৰমণ কৰি টিবেটখন নিজৰ অধীনত কৰি ল'লে। আৰু ইয়াৰ পিছৰ পৰা ভাৰত আৰু চীনৰ বাউণ্ডেৰী লগ লাগি গ'ল। আগতে টিবেটখন মাজত পৰি গৈছিল, কিন্তু টিবেটখন নিজৰ কৰি লোৱাৰ পৰা ভাৰত আৰু চীনৰ বাউণ্ডেৰী একে হৈ গ'ল, মানে লগ লাগি গ'ল। 1954 চনত ভাৰত আৰু চীনৰ মাজত পঞ্চশীল নীতি স্বাক্ষৰিত হ'ল। এই নীতিৰ মতে ইয়াতে 5টা নীতি আছে শান্তিত থকাৰ, যাৰ বাবে ভাৰতেও মানি ল'লে যে টিবেটখন চাইনাৰ আৰু ভাৰতেও চাইনাৰ বিপক্ষে ৰাষ্ট্ৰসংঘত বা সেই বিষয়ে মাত নামাতিলে, চাইনাৰে ছাপোৰ্টত ক'লে। কিন্তু আচল সমস্যাটো আহিছিল বৰ্ডাৰক লৈ। বৰ্ডাৰ লাইনবোৰ ঠিক নাছিল আৰু চীন যিহেতু ভাৰতৰ বৰ্ডাৰৰ কাষত আহি গ'ল, সেইবাবে এই বৰ্ডাৰক লৈ বহুত সমস্যাৰ সৃষ্টি হ'ল। কাৰণ আগৰ ৰজাবোৰে যিবোৰ বাউণ্ডেৰী মানিছিল সেইবোৰে মানে ইতিহাসত লিখা মতে সেনেকৈ চলি আহিছিল আৰু এতিয়া চীন ওচৰত আহি পৰাৰ পৰা এই বৰ্ডাৰৰ সমস্যাবোৰ সৃষ্টি হ'বলৈ আৰম্ভ হ'ল। মেকমোহন লাইন, যিটো ভাৰত আৰু চাইনাৰ বাউণ্ডেৰী, অৰুণাচল ৰাজ্যত থকা এইটো বাউণ্ডেৰী। কিন্তু চাইনাসকলে কৈছিল যে অৰুণাচলটো আচলতে ভাৰতৰ অংশ নহয়, এইটোক তেওঁলোকে চাউথ টিবেট বুলি মানিছিল আৰু সেইকাৰণে টিবেটৰ দৰে তেওঁলোকে অৰুণাচলখনো তেওঁলোকে নিজৰ কৰি ল'ব খুজিছিল। সেই সময়ত অৰুণাচলৰ নাম আছিল NEFA, নেফা। আচলতে অৰুণাচলে নিজৰ নাম 1987 চনত পাইছিল। 1956 চনত NEFA মানে নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ এজেঞ্চি নামৰ এটা এজেঞ্চিক এই ঠাইটোৰ দায়িত্ব দিয়া আছিল আৰু সেইবাবে ইয়াৰ বিষয়ে আপুনি যদি পঢ়ে অৰুণাচল বুলি নহয়, NEFA নেফা এটেক বুলি আপুনি গম পাব। আৰু ছেকেণ্ড এৰিয়াটো হ'ল আকছাই চীন। আপুনি যদি ভাৰতৰ মেপখন চায় তেতিয়াহ'লে এই অংশটো কাশ্মীৰ ৰাজ্যৰ পূবফালে থকা এটা ঠাই। এই ঠাইটোত বেছি মানুহ থকা নাছিল, বেছি জনবসতিপূৰ্ণ মানুহ আছিল, প্ৰায় খালী আছিল আৰু সেইবাবে চৰকাৰে এইটোৰ ওপৰত ইমান গুৰুত্ব দিয়া নাছিল। আৰু সেই অংশটোৰ লগত চীনৰ বাউণ্ডেৰীটোৰ নাম আছিল LAC, লাইন অফ একচুৱেল কণ্ট্ৰল। LOC নহয় দেই, LOCটো লাইন অফ কণ্ট্ৰল, এইটো LAC, লাইন অফ একচুৱেল কণ্ট্ৰল। ভাৰতৰ এই দুটা অংশ চীনে তেওঁলোকৰ বুলি কৈছিল আৰু আচল সমস্যাটো তেতিয়া হয় যেতিয়া 1959 চনত ভাৰতে গম পায় যে চীনে আকছাই চীনত নিজৰ হাইৱে বনাই আছে। ভাৰতে গম পোৱাকৈ ভাৰতৰ ঠাই এটাত এনেকৈ হাইৱে বনোৱাক লৈ পৰিস্থিতি গম্ভীৰ হ'ল। আৰু সেই সময়ত আৰু এটা মহত্বপূৰ্ণ কথা যে টিবেটত মানুহবোৰক চীনে বেয়াকৈ অত্যাচাৰ এইবোৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু সেইবাবে 1959 চনত টিবেটৰ মানুহবোৰে চীনৰ বিৰুদ্ধে এটা মৰ্চা আৰম্ভ কৰিলে। তাৰপিছত চাইনাৰ এই আক্ৰমণৰ বাবে বহুত টিবেটৰ মানুহে টিবেট এৰি ভাৰতলৈ আহে। ভাৰতে সেইসকল লোকক শৰণ দিয়ে, কিন্তু চাইনাই তেতিয়া আপত্তি জনাইছিল যে আপোনালোকে কেনেকৈ এওঁলোকক শৰণ দিব। তেওঁলোকে সেই কথাটোক লৈ ভাৰতক বেয়া পাইছিল আৰু ভাৰতেও আপত্তি জনাইছিল যে আপুনি কেনেকৈ নিষ্ঠুৰভাৱে এনেকৈ মানুহৰ ওপৰত অত্যাচাৰ কৰিব পাৰে। আচলতে চীন দেশৰ মতে দালাই লামা লিডাৰ হ'ব নোৱাৰে, কাৰণ যিহেতু টিবেট তেওঁলোকৰ অংশ, সেইবাবে তেওঁলোকৰ অধীনত থাকিব লাগিব। দালাই লামা তাৰে লিডাৰ বুলি মানিছিল মানুহে, সেইবাবে দালাই লামাই লিডাৰ হোৱা কথাটো চীনে বহুত আপত্তি কৰিছিল। আৰু সকলোতকৈ ভাল কথাটো হ'ল ভাৰতে আজিও এই টিবেটিয়ানসকলক
আশ্ৰয় দি আছে, যিহেতু চাইনা আৰু তিবেতৰে সমস্যা সমাধান আজি হোৱা নাই। হিমাচল প্ৰদেশৰ ধৰমশালা নামৰ ঠাইটোত এখন মিনি তিবেত আছে, য'ত অকল তিবেটিয়ানছবিলাকে থাকে আৰু সিহঁতৰ নিজা এখন সৰু চৰকাৰ আছে, সিহঁতৰ নিজা স্কুল আছে, সিহঁতৰ সকলো আছে, মানে তাতে অকল তিবেতৰ লোকসকলে থাকে। 1960 চনত জৌন এনলাই, চীনৰ এজন লিডাৰ ভাৰতলৈ আহে। তেওঁৰ মতে নেফা মানে যিটো অৰুণাচল প্ৰদেশৰ পুৰণি নাম, সেইটো ইণ্ডিয়াৰে থাকক, কিন্তু যিটো আকচাই চীন, যিটো কাশ্মীৰৰ পূব কাশ্মীৰৰ অংশ, সেইটো চাইনাই অধিকাৰ কৰিব, সেনেকৈ তেওঁ কৈছিল। কিন্তু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু, আৰু জৱাহৰলাল নেহৰুৱে এইটো নাকচ কৰিলে, মানে মানি নল'লে। কিয় দিব ন চীনক, ভাৰতৰ অংশ হয়। আৰু এইবোৰ অংশ যিহেতু চৰকাৰে ইমান গুৰুত্ব দিয়া নাছিল, সেইবাবে তাতেও মানে কোনো আৰ্মিৰ কেম্প নাছিল। কিন্তু চীন দেশৰ পৰা এনে ভাবুকি শুনি কি কৰিলে, চৰকাৰে আৰ্মিবোৰক নিৰ্দেশনা দিলে যে তাতে পেট্ৰলিঙৰ কাৰণে যাব লাগিব, যে 2-3জন যাতে কি হৈ আছে এইবোৰ চাবৰ কাৰণে। কিন্তু ভাৰতে যিহেতু চীনে কোৱা কথাটো নাকচ কৰিছিল, সেইবাবে চীনেও বৰ উত্তপ্ত পৰিস্থিতিত আছিল। আৰু সেই সময়ত যেতিয়া পেট্ৰলিঙৰ কাৰণে যায়, প্ৰায় অৰুণাচলত এনেকুৱা হৈছিল যে পেট্ৰলিঙৰ কাৰণে যোৱা 1-2জন সৈনিক প্ৰায়ে তাতে মৃত্যু হৈছিল। আৰু ইয়াৰ পৰাই লাহে লাহে এটা যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল 1960 চনত, 1960-61 এনেকুৱা সময়ত। প্ৰায় মানে যুদ্ধটো ডাইৰেক্ট হৈ যোৱা নাছিল, এনেকুৱাকৈ লাহে লাহে যুদ্ধৰ পৰিৱেশ সৃষ্টি হ'ব ধৰিছিল। আৰু এইবোৰ পৰিস্থিতি দেখি ভাৰতৰ চৰকাৰে এটা নতুন পলিচি উলিয়ালে, ফৰৱাৰ্ড পলিচি। আৰু 1960 চনৰ এই ফৰৱাৰ্ড পলিচিৰ বাবে চৰকাৰৰ পৰা নিৰ্দেশনা মতে ভাৰতীয় আৰ্মিয়ে বৰ্ডাৰবোৰত যায় নিজৰ কেম্প বনাবলৈ ওলায়। যে আগতে খালি 2-3জন সৈনিক পেট্ৰলিঙৰ কাৰণে গৈছিল, এতিয়া মানে তাতে আৰ্মিৰ কেম্প পাতিব, এনেকুৱাকৈ চৰকাৰৰ পৰা নিৰ্দেশনা আহিল। আৰু তেতিয়া চাইনাই ভাবিলে যে ভাৰতে তিবেতক আক্ৰমণ কৰি তিবেতক মুক্ত কৰিব গৈছে, তেওঁলোকে যে এই ভাবাৰ কাৰণে তেওঁলোক আৰু সতৰ্ক হৈ গ'ল যুদ্ধৰ কাৰণে। আৰু সেই ভাবিয়ে 1962 চনৰ 20 অক্টোবৰ তাৰিখে চাইনাই ভাৰতৰ ওপৰত আক্ৰমণ কৰি দিলে। প্ৰায় 4 দিন ধৰি তেওঁলোকে নেফা কব্জা কৰি ল'লে, মানে পুৰণা অৰুণাচল কব্জা কৰি ল'লে, আৰু প্ৰায় অসমৰ তেজপুৰলৈকে আহি পাইছিল। 4 দিনৰ ভিতৰতে পাহাৰৰ এই নেফাৰ পাহাৰ বগাই তেওঁলোকে প্ৰায় সমতল অংশলৈ তেজপুৰলৈকে আহি পাইছিল। আৰু হঠাতে হৈ যোৱাৰ বাবে ভাৰতীয় সৈন্যসকলো যুদ্ধৰ বাবে তৈয়াৰী নাছিল, কিন্তু চীন দেশে সম্পূৰ্ণ প্ৰস্তুত হৈ সম্পূৰ্ণ তৈয়াৰীৰ সৈতে যুদ্ধ কৰিবলৈ আহিছিল। তেওঁলোকৰ পিছৰ ফালৰ পৰা চীনৰ পৰাও মানে বস্তুবোৰৰ ছাপ্লাইও ভালদৰে আহি আছিল, আৰু ভাৰতো সেই সময়ত ইমান তৈয়াৰী নাছিল যুদ্ধৰ বাবে। এনেকৈ চীনে প্ৰায় 60 কিলোমিটাৰমান ভিতৰলৈ সোমাইছিল ভাৰতৰ। তেতিয়া চাইনাই নেহৰুক ক'লে যুদ্ধ কমাব পাৰি, কিন্তু তোমালোকৰ সৈন্যবোৰকো 20 কিলোমিটাৰ পিছুৱাই নিয়া, আমাৰ সৈন্যবোৰ 20 কিলোমিটাৰ পিছুৱাই নিব। এনেদৰে চাইনাই ভাৰতক ক'লে। কিন্তু চাইনাই ক'লে আমি যে 60 কিলোমিটাৰ সোমাই আহিছোঁ, তাৰে প্ৰায় 20 কিলোমিটাৰ পিছুৱাই যাম, মানে 40 কিলোমিটাৰ ভিতৰতে সোমাই থাকিব। তেওঁলোকৰ মতে সেইটো তেওঁলোকৰ অংশ হ'ব। কিন্তু জৱাহৰলাল নেহৰুৱে এইটো নামানিলে, এইটো নাকচ কৰি দিলে। আৰু নমনাভাৱে এইবাৰ চীনা সৈন্যই 14 নৱেম্বৰ, যিদিনা নেহৰুৰ বাৰ্থডে আছিল, নেহৰুৰ জন্মদিন আছিল, সেইদিনা আকচাই চীন আৰু নেফা এই দুটা অঞ্চলতে একেলগে এটেক কৰি দিলে। আৰু সেই সময়ত এখন মহত্বপূৰ্ণ যুদ্ধ হ'ল ৰজাংলা। ৰজাংলা ভাৰতৰ কাশ্মীৰ ৰাজ্যৰ এখন পাহাৰীয়া এলেকা। এই ৰজাংলাৰ যুদ্ধত প্ৰায় 114জন ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল, আৰু এই যুদ্ধৰ সেনাধ্যক্ষ মেজৰ চৈতান সিঙে পিছত পৰমবীৰ চক্ৰ বঁটাৰে সন্মানিত কৰা হয়। এই যুদ্ধখন এইকাৰণে স্মৰণীয় কাৰণ এইখন যুদ্ধৰ পৰাই ভাৰতে চীনৰ সৈন্যক ভাৰতত প্ৰৱেশ কৰাৰ পৰা ৰখাব পাৰিছিল। আৰু ভাৰতৰ গণনা মতে এই যুদ্ধত গোটেইবোৰ যুদ্ধ মিলি প্ৰায় ভাৰতৰ 1400জনমান সৈনিক মৰিছিল, আৰু প্ৰায় 1700মান সৈনিক হেৰাই গৈছিল, তেওঁলোকৰ শৰীৰে বিচাৰি পোৱা নাছিল। আনকি মেজৰ চৈতান সিং, যিজনক পৰমবীৰ চক্ৰৰে সন্মানিত কৰাইছিল, তেওঁৰো শৰীৰটো প্ৰায় 1 বছৰৰ পিছত বৰফৰ মাজত পোত খাই থকা পোৱা গৈছিল। আৰু গোটেইবোৰ সামৰি চাব গ'লে এক প্ৰকাৰ ভাৰতীয় সৈন্য চীনা সৈন্যৰ ওচৰত পৰাজয় বৰণ কৰিছিল প্ৰায়। আৰু এই পৰাজয়ৰ আচল কাৰণবোৰ এইদৰে লিখা আছে যে সেই সময়ত ভাৰতৰ যিবোৰ যুদ্ধ সামগ্ৰী সেইবোৰ পুৰণা আছিল, 1 নম্বৰ। সাধাৰণতে যুদ্ধবোৰ ওখ ঠাইত হৈছিল, পাহাৰত হৈছিল, তাৰ বাবে ভাৰতীয় সেনাৰ ভাল এনেকুৱা গৰম কাপোৰ নাছিল বা ছান গগলছ নাছিল, এইবোৰ ভাৰতৰ পৰা ভালকৈ ছাপ্লাই অহা নাছিল। আনহাতে সেই সময়ত উত্তৰ পূৰ্বাঞ্চলৰ ৰাস্তাবোৰ ইমান ভাল নাছিল, সেইবাবে বস্তুবোৰ যোগান ধৰাত, তেওঁলোকৰ যুদ্ধ বিগ্ৰহৰ সামগ্ৰীবোৰ যোগান ধৰাত কিছু সমস্যাৰ সৃষ্টি হৈছিল। 1962 চনৰ 21 নৱেম্বৰ তাৰিখে চীনে নিজৰ ফালৰ পৰা চিজফায়াৰ ঘোষণা কৰিলে। চিজফায়াৰ মানে যুদ্ধবিৰাম। চীনে নিজৰ ফালৰ পৰা যুদ্ধবিৰাম ঘোষণা কৰিলে, আৰু নেফাৰ পৰা মানে অৰুণাচলৰ পৰা যিবোৰ সৈন্য সোমাই আহিছিল সেইবোৰ নিজৰ দেশলৈ উভতি গ'ল। কিন্তু আকচাই চীনৰ পৰা চীনৰ সৈন্য উভতি নগ'ল।
আৰু সেইবাবে এতিয়াও ভাৰত আৰু চীনৰ মাজত কিবা কিবি বিতৰ্ক চলি থাকে সেই অংশটোক লৈ। চীনে এইদৰে যুদ্ধবিৰাম ঘোষণা কৰা আচল কাৰণবোৰ চাব গ'লে আচলতে তেওঁলোকে নিজৰ শক্তি মানে নিজৰ পাৱাৰ দেখুওৱা হৈছিল যে কোনোবাই যদি তেওঁলোকৰ বৰ্ডাৰক লৈ কিবা বিবাদ আৰম্ভ কৰে তেতিয়াহ'লে তেওঁলোক কি কৰিব পাৰে, মানে গোটেই বিশ্বকে তেওঁলোকৰ পাৱাৰ দেখুওৱা হৈছিল 1 নম্বৰ। আনহাতে তেওঁলোকে ভাৰতৰ ফৰৱাৰ্ড পলিচি মানে বৰ্ডাৰত কেম্প বনোৱা সেই পলিচিটো ৰখোৱা হৈছিল, যিটো সিহঁতে আচলতে কৰিলে। কিন্তু চীনে সেইদৰে যুদ্ধবিৰাম ঘোষণা কৰা এটা মুখ্য কাৰণ আছিল UK, USA, USSR এইবোৰ দেশে ভাৰতৰ হৈ যুদ্ধত জইন কৰিব খুজি আছিল। আনহাতে USA নিজৰ ফ্লাইট ৰেডি কৰিছিলে ভাৰতলৈ পঠিয়াব, ভাৰতক সহায় কৰিবলৈ, আৰু এইবোৰ পৰিস্থিতি দেখি চীনে নিজে পিছুৱাই গ'ল। এই যুদ্ধৰ পিছত ভাৰতে বহুত কথা শিকিলে যে 1962 চনলৈ ভাৰতে ভাবি আছিল যে ভাৰতৰ অকল পাকিস্তানৰ পৰাই সমস্যা আছে, কিন্তু তাৰপিছত ভাৰতে গম পালে যে এই সমস্যা অকল পাকিস্তানৰ পৰা নাই, চীনৰ পৰাও আছে। গতিকে ভাৰতে এইফালে সতৰ্ক হৈ গ'ল। গতিকে এইখিনি আছিল ভাৰত আৰু চীনৰ যুদ্ধৰ ইতিহাস। ইয়াৰ বাহিৰেও আৰু বহুত কথা আছে, কিন্তু মই আপোনাক চমুকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। কিন্তু ভাৰত এতিয়া 1962 ভাৰত হৈ থকা নাই। ভাৰতে বহুত ডেভেলপ কৰিলে। সেইটো সময়ত ইণ্ডিপেণ্ডেঞ্চৰ পিছৰ সময় আছিল ন, সেই সময়ত ভাৰতৰ ইকনমি বহুত ডাউন হৈ গৈছিল, ভাৰতৰ অৰ্থনীতি বহুত ডাউন হৈ গৈছিল। এতিয়া ভাৰতত বহুত নতুন টেকন'লজি বা বহুত নতুন যুদ্ধৰ সামগ্ৰী আহি গৈছে। And if you love watching funny and roasting videos, to visit my friend's channel Talk Handler. Link will be given in the description. গতিকে ভিডিঅ'টোৰ পৰা অলপমান যদি কিবা জানিবলৈ পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও গম পায় যে আচলতে কিনো হৈছিল অতীতত। আৰু যদি চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনাৰ অকণমান সহায় মোক বহুত প্ৰেৰণা দিব নতুন ভিডিঅ' বনাবলৈ। থেংক ইউ ছ' মাছ।